কি খবৰ আপোনালোকৰ ভিউৱাৰ্ছ আশা কৰিছোঁ আপোনালোকে আমাৰ মাঘ বিহুৰ ব্লগটো চাই ভাল পালে আৰু আজি হ'ল 17 জানুৱাৰী সোমবাৰ আৰু আজি আমাৰ ঘৰত অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ সত্যনাৰায়ণ পূজাৰ আমাৰ এই গোসাঁই ঘৰতে পূজা ভাগ অনুষ্ঠিত কৰা হ'ব যেহেতু আজি পূৰ্ণিমাও হয় আপোনালোকেতো জানেই চাগে যে সত্যনাৰায়ণ পূজা সেই পূৰ্ণিমাতেই অনুষ্ঠিত কৰা হয় পূৰ্ণিমাৰ দিনা এনেকৈ এই পূজা ভাগ অনুষ্ঠিত কৰা হয় আৰু কি বিধি আছে এই পূজা ভাগ কৰাৰ তো সকলোখিনি আপোনালোকক দেখুৱাম ভিডিঅ'টো শেষলৈকে চাই থাকিব তো এই আমাৰ মহিলাসকলে পূজাৰ বাবে আন্দালি গাঁঠি আছে এইফালে চন্দ্ৰদাই মগু ধুই আছে প্ৰসাদৰ বাবে আৰু আন এজন দেউৰীয়ে এইফালে এতিয়া কলকুঁহিয়াখিনি গুচাই আছে এই আমাৰ মা বহি আছে কি চাহ যোগাৰ কৰিছে নি চাহৰ যোগাৰ মিঠাই মই এনেকৈ গামোচা চুৰিয়া পিন্ধি ৰেডি হৈ ল'লোঁ যিহেতু অলপ অন্তে সময়ৰ পাছতেই পূজা আৰম্ভ হ'ব আৰু পূজাস্থলীৰ ওচৰতে এনেকৈ জুই একুৰা ধৰি দিয়া আছে যিহেতু বহুত ঠাণ্ডা পৰিছে আৰু এইফালে আমাৰ সৰু নবৌৱে নিমন্ত্ৰণ কৰা অতিথিসকলৰ বাবে চাহ তৈয়াৰ কৰি আছে আৰু এইফালে পূজা আৰম্ভ হৈ গ'ল আৰু পূজাস্থলীত এনেকৈ সকলোৱে ধূপ চাকি জ্বলাইছে এইফালে আমাৰ চন্দ্ৰদাই কেঁচা মিঠৈ তৈয়াৰ কৰি আছে ঘৰৰ সকলোখিনি বহি শ্ৰী শ্ৰী সত্যনাৰায়ণ পাঁচালি শুনি আছে এহি ৰূপে অদ্ভুত দেখিয়া সাক্ষাৎ নগৰে ভিক্ষাক কৰিলা ব্ৰাহ্মণৰ পুত শিখে বেগে চলি ঘৰে আকিল ব্ৰাহ্মণ যেই মতে আজ্ঞা কৰিলা সত্যনাৰায়ণ ক্ৰমে যেন কথা ভৰিলা ব্ৰাহ্মণীৰ আগে সমস্ত কথা কৈলা শুনি আনন্দিত ভৈলা ব্ৰাহ্মণৰ নাৰী সেৱাৰ যতে অদ্বৈত মিলাইল সাদৰি ইষ্টামিত্ৰ বন্ধু বৰ্গ আনিলা ব্ৰাহ্মণে সন্ধ্যা কালে বকিৰন্ত সত্যৰ সেৱনে যেই ৰূপে আজ্ঞাকান্ত কলা ভগৱান এই ৰূপে নানা দৈৱ থলা এক স্থান তেজিয়ান কাম ভুজিব সত্যৰে সত্য প্ৰভুৰ চৰণ কৰি যুগে আন ধৰ্ম নোপাৱয় পুতি সত্যনাৰায়ণ নাম বকিয় সম্প্ৰতি হৰি নমো ব্ৰাহ্মণ্য দেৱায় গো ব্ৰাহ্মণ্য হিতায় সৰ্বহিতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ
বোলে কিময়াখন দিব নাৰায়ণ বৰুণ বাহানি কিবা অলংকাৰ ৰংদাইব তোমাক শিৱৎস দাস বৰচৰ্য বিভূতি কিবা দিব আমি আপুনি লক্ষ্মীৰ প্ৰতি কিবা স্তুতি নতি কৰিব তোমাক দ্বাৰ যায় সৰস্বতী যায় যায় সৰস্বতী হে প্ৰভু তোমাক কি দিয়ে অৰ্চন বন্দন স্তুতি নিবেদন কৰিব তথাগত বাৰ্ষিক স্বৰূপে এই গৃহত তোমাৰ চৰপাতি গন্ধ পুষ্প অৰ্পণ কৰি আহিছে তদুদ্দেশ্যে আজি মাঘ মাহ পুণ্য তিথি সায়ং সন্ধ্যাকালত তোমাৰ চৰপাতি গন্ধ পুষ্প দিব নিমিত্তে ব্ৰাহ্মণ প্ৰণাদি কিয়মান কৰ্ম কৰি সেৱা দিছে ভগৱত শ্ৰী শ্ৰী সত্যনাৰায়ণ বেদা স্থিতি লভক এই দেওবানী গন্ধ পুষ্প ঘূৰ নৈবিদ্য ভাগ নিষিদ্ধ ঘনাপন্নিকে তেওঁলোকৰ বাৰ্ষিক কৰ্ম সম্পূৰ্ণ ফলক লভ্যমান কৰক মাতৃকতে মুখ্য কৰি উভয় পুত্ৰ বধূ যি জামাতা নাট্য আদি ককাই ভাই ইষ্টমিত্ৰ বন্ধুবৰ্গ সমষ্টিৰ প্ৰতি আশেষ কৰকে কোৱাবদ ভাগিনীকৈ সৰ্বমংগলময় কৰক গ্ৰহদৌ কালদৌ দৈৱৰ সহন্ত পৰিত্ৰাণ কৰি স্থান বিকাশ ধ্বংস কৰক বাণিজ্য ক্ষেত্ৰত মহালক্ষ্মী বসতি কৰক ধৰ্ম অৰ্থ কাম মুখ্য চতুষ্পদ ফল প্ৰাপ্তি কৰক প্ৰভুৰ শংখলে শক্তি দি ভক্তিৰ মতিষ্ঠি কৰি জলন্নবস্তিধিকাৰী কৰি কোৱাবদৰ ভাগিনী কৰি প্ৰভুৰ দুখাৰী ছত্ৰচাৰী নিৰ্বিয়ে কুশৰ ইচ্ছা বিধি ইহজীৱিকৈ কৃপা ৰহিব শ্ৰী শ্ৰী সত্যনাৰায়ণ দেৱতা সুবিধি হৰি বল হৰি আমাৰ পূজা সম্পন্ন হ'ল আৰু এয়া দেৱে আমাৰ দেহাক ধাগা বান্ধিছে। এয়া এতিয়া সকলোৱে প্ৰসাদ লৈছে। প্ৰসাদত কেঁচা লাডু, ক্ষীৰ, কোমল চাউল, বুট মগু আৰু কলৰ ঘোল ওলাইছে। আৰু এই কলৰ ঘোল বিশেষকৈ সত্যনাৰায়ণ পূজাত প্ৰসাদ হিচাপে ব্যৱহাৰ কৰা হয়। চ' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোকে পূজা ভাগৰ ব্লগটো চাই ভাল পালে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।